ভাইনকল আজিৰ ব্লগটি বহুতেই বেছি ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আমি গৈ আছোঁ নলবাৰীত এনেকুৱা এখন নতুনকৈ দিছে শ্বপিং মলে বুলি ক'ব লাগিব। তাত যিকোনো বস্তু মানে কি কম দামতে পায়, মাত্ৰ অনলি 99 টকাত বহুত বস্তু পায়। আপোনালোকে ভিডিঅ'টো শেষলৈ আহি পাই গ'লোঁ আমি নলবাৰী বৰকুৰাৰ এয়া দেখিছে বহুত ডাঙৰ অভাৰ ব্ৰিজ এখন বনাই আছে। এয়া চাওক, কিছু কাম হৈছে বাৰু, আৰু কিছু বনোৱাৰ পাছত আপোনালোকে অভাৰ ব্ৰিজ যদি যাব পাৰিব নলবাৰীলৈ বাইপাছ। এয়া চাওক অভাৰ ব্ৰিজ। এতিয়া আমি নলবাৰীৰ ভিতৰলৈ সোমাম বাৰু। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকিব। এয়া আহি পোৱাৰ লগে লগে একদম জাগাত ট্ৰেইন এখন আহিছে, ব্লকে হৈ গ'ল না। কণ্টেক সময় ৰ'ব, আপোনালোকে আৰু কিছু 5 মিনিট পাছত আপোনালোকক চাই পাম দিয়ক। ফাইনেলি পাই গ'লোঁ আমি কাজিৰঙা ট্ৰেডাৰ্ছ। এইখনে হৈছে শ্বপিং মল। ইয়াৰ ভিতৰলৈ সোমাম বাৰু আমি। নলবাৰী কাজিৰঙা চেষ্টা কৰি ইয়াত অনলি 99 টকাত বস্তু, যিকোনো বস্তু পাই বোলে। চাই লওঁ ভিতৰলৈ সোমাই চব এয়া ভিতৰলৈ সোমাইছোঁ। দেখিছে কেনেকুৱা ভিৰ। এয়া চব সেই নহ'ল। প্ৰথমতে আপোনাৰ নামটো? হয়, মোৰ নাম ইনজাম চৌধুৰী। মই ইয়াৰ 99 কাজিৰঙা ট্ৰেডাৰ্ছৰ কৰ্মচাৰী হয়। কেইদিনমান হ'ল অপেনিং কৰিব? 5 দিন হ'ল। ভালেই চলিছে, ভাল লাগিছে। ৰাইজৰ সঁহাৰি পাইছোঁ। কম দামত বহুত ভাল বস্তু পাইছে। ৰাইজৰো সহায় হৈছে আৰু আমাৰো লাভৱান্বিত হৈছে মালিকে। সকলোৰে সুবিধা আছে 99 ষ্ট'ৰ ফুড। গোটেই 99 নেকি? সকলোবোৰ 99। কিছুমান সৰু সুৰা বস্তু 99ত 2 পিচ 3 পিচ এনেকৈ আছে, আৰু কিছুমান 99ত 1 পিচে আছে। ভাল ভাল বস্তু আছে। আপোনালোকক আমন্ত্ৰণ জনালোঁ, আহিব চাব। ইয়াতে আপোনালোকৰ ঘৰৰ উপযোগী বহুত বস্তু ইয়াত পাব। গোটেইখিনি দেখিলোঁ বাৰু, আমিও চালোঁ। পৰিয়ালৰ যিখিনি বস্তু লাগে সেইখিনি গোটেইখিনি ইয়াত পাবলৈ সক্ষম হৈছোঁ। মই কিছু বস্তু ল'লোঁ। আপোনালোকক মানে কি ভাল লাগিলে সেইখিনি। আজি আপুনি কি জনাব? আমি মানে কি, আমাৰ মালিক দুজন হৈছে বন্ধু। তেখেতসকলে বাহিৰত ঘূৰি থাকে বিভিন্ন বিজনেছৰ কামত। তেখেতসকলে ভাবিলে মানে বহুত জেগাৰ পৰা, এটা জেগাৰ পৰা নহয়, বিভিন্ন জেগাৰ পৰা মানে বস্তুবিলাক, সামগ্ৰীবিলাক মানে ক্ৰয় কৰিছে। মানে এটা জেগাৰ পৰা ল'লে 99ত দিব নোৱাৰি। নহ'লে বিভিন্ন ঠাইৰ পৰা বিভিন্ন বস্তু ক্ৰয় কৰি কিনে ডাইৰেক্ট ইয়াত মধ্য শ্ৰেণী কোনো নাই। ডাইৰেক্ট কোম্পানীৰ লগত যোগাযোগ কৰি কিনে ইয়াত বিক্ৰী কৰা হৈছে। মধ্য শ্ৰেণী থাকিলে মানে দামটো বাঢ়ি যায়। সেইকাৰণে আমাৰ ডাইৰেক্ট কোম্পানীৰ পৰা আনি 99ত দিয়াৰ ব্যৱস্থা কৰোঁ।
99 বুলি যে ক'লা এয়া মানে কি সামগ্ৰীবিলাক ক'ৰ পৰা আহে ইমান দিব পৰা এইটো ডাইৰেক্ট কোম্পানীৰ পৰা আহিলে সকলো দিব পাৰে আমি বুলি নহয় সকলো পাৰে যদি কাৰোবাৰ মানে চেষ্টা কৰে আৰু দিব পাৰে কোম্পানীৰ লগত ডাইৰেক্ট যোগাযোগ কৰি ধন্যবাদ ভাল লাগে থেংক ইউ আজিৰ ভিডিঅ'টো ইমানতে চেছ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব একদম আৰু পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই বাই জয়